নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এখন নটিচ জাৰি কৰিছে। এখন বিশেষ সভা অনুষ্ঠিত কৰা হৈছে। এই সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। সভাখনত উল্লেখ কৰি কয় যে 5 মে 2024 তাৰিখে সভানেত্ৰী জয়মতী দাসৰ নেতৃত্বত ৰাজ্যিক কমিটিৰ বিষয়ববীয়াসকলৰ বাবে এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাখনত বিভিন্ন কৰ্মী আৰু সহায়িকাসকল উপস্থিত আছিল। সভাত উপদেষ্টা তপন শৰ্মা দেৱো উপস্থিত আছিল আৰু কিছুমান মুখ্য বিষয়ববীয়া কিছুমান অসুবিধাৰ বাবে এই সভাত আহিব পৰা নাই আৰু অন্যান্য কৰ্মীসকলৰ অসুবিধাৰ বাবে আহিব পৰা নাই যদিও সকলোৰ সমৰ্থন মৰ্মে তলত উল্লেখিত প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয়। সতীৰ্থসকল, বৰ্তমান অসম চৰকাৰখনে ৰাজ্যখনৰ কৰ্মী সহায়িকাসকলৰ ঐক্য দিনৰ কৰাৰ বাবে উঠি পৰি লাগিছে। আমি সাৱধান হ'বৰ হ'ল। কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ বিষয়টো তল পেলাই CITUৰ লগত থকা নথকাৰ বিষয়সমূহ লৈ আহিছে